যোৱাকালি মানে 9 জানুৱাৰীত হৈছে মোৰ বাৰ্থডে আৰু জন্মদিন উপলক্ষে ৰাতিপুৱা চাকি বন্তি দি মই ওলালোঁ মন্দিৰলৈ বুলি আৰু মই আহিছোঁ লংকেশ্বৰ ধামলৈ। ধুনীয়াকৈ ইয়াতে আহি মই হনুমান মন্দিৰ, শিৱ মন্দিৰ গোটেইখিনি দৰ্শন কৰিলোঁ। যিহেতু ঘৰৰ বাহিৰত থাকোঁ, জন্মদিন বা স্পেচিয়েল কিবা দিন থাকিলে ঘৰৰ মানুহখিনিলৈ বৰকৈ মনত পৰে। পিছে উপায় নাই, যিহেতু কৰ্মসূত্ৰে বাহিৰত আছোঁ, আকৌ বিহুত ঘৰত যাবলৈ হ'ব, গতিকে আজি যোৱাটো সম্ভৱ নহ'ল। আৰু এয়া মই মন্দিৰৰ পৰা ডাইৰেক্ট অফিচলৈ আহিলোঁ। অফিচত অহাৰ পিছত পাৰ্চেল এটা আহিছে, মানে বাৰ্থডে গিফ্ট। আৰু তাৰ পিছত মই আহিলোঁ মিঠাই ল'বলৈ। যিহেতু অফিচত গোটেই ষ্টাফখিনি আছে, গতিকে সকলোৰে কাৰণে মিঠাই ল'লোঁ। বাইদেৱে পিনে চাহ বনাইছে আৰু ধুনীয়াকৈ চাহ তাহ খাই অফিচৰ ফালৰ পৰা মোৰ কাৰণে এটা কেকো আনিছিলে, ছাৰপ্ৰাইজ। আৰু ধুনীয়াকৈ তাৰপিছত কেক কাটিং হ'ল আৰু এইদৰে এই অফিচৰ ফেমিলিটোৰ লগতে মই মোৰ জন্মদিনটো উদযাপন কৰিলোঁ। বাৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে বছৰটো ভালে কুশলে যায়।